এই আজি কি যে হ'ব আজি ৰাতিপুৱা কাৰ মুখটো চাই কিনে আহিলো ইয়ে ছাৰ মাইকী চাইকেলত কাজিয়া কৰি কিনে আহিছে নেকি আজি নহয় ৰাতিপুৱাৰ পৰা বুজিছো এটাও পেচেণ্ট অহা নাই আজি এই যাত্ৰা হোৱা নাই আজি ৰাতিপুৱাৰ পৰা তিৰি চুলিও ঘৰতে আছে মোৰ কোৱাম কি সিহঁতক ডক্টৰ আছে নে ছাৰ পেচেণ্ট এটা আহিছে নেকি ছাৰ বাহিৰৰ পৰা ডক্টৰ মাতি আছে নেকি বাপৰে বাপ ভাগ্যটো ফুলিল দে কৈ থাকোঁতে যা মাতি লৈ আহ আৰু শুন কৰোণা ভাইৰাছ আছে যদি নাচাও দেই চাই মেলি আনিবি আহক আয়ো ছাৰ মই মৰি মানে বেছি ছাৰ মোক বাচাক আৰু সোনকালে যিমান জলদি পাৰে ছাৰ এতিয়ালৈকে মই বিএছএ পাতা নাই ইমান সোনকালে মৰাৰ মন নাই মোৰ খাৱাৰ মই নমৰো ছাৰ বাচাক আৰু মোক বাপৰে বাপ কি বেমাৰ লৈছে তুমি বহাচোন বহা কি হৈছে চাওঁ তোমাৰ কোৱাচোন কোৱা কি হৈছে কোৱা এতিয়া ছাৰ বেমাৰটো কি হাগলি মুত যায় ইমান জোৰকে হাগা লাগে হাগব যাওঁ কিন্তু আহে মুতহে যায় তাৰপিছতে হাগাটো হয় কি বেমাৰ হৈছে আৰু ছাৰ মানুহক ক'বাও নোৱাৰো সেইলৈকে আপোনাৰ তাত দৌৰি আহিছোঁ আৰু মই বাপৰে বাপ তুমি বহুত ডাঙৰ বেমাৰ লৈ আহিছা দেখোন টেনশ্যন নল'বা মই আছো ন মই ঠিক কৰি দিম তুমি জানা মই গোটেই অসমৰ চবতকৈ ডাঙৰ ডক্টৰ মই লণ্ডন আমেৰিকা সব জাগাত মই আহিছোঁ ঘূৰি কেনে আৰু তুমি যে মোৰ ওচৰত আহিছা তুমি একেবাৰে টেনশ্যন নল'বা তুমি ভাল হৈ যাবা বুজিছা তুমি আৰু এটা কথা নাজানাই মোৰ এইখন গাঁৱত বহুত নাম আছে মোৰ নাম আছে দাম নাই গোটেই মানুহে মোক চিনি পায় ফকলেশ্বৰ ডক্টৰ বুলি ক'লে হ'ল তুমি টেনশ্যন এতিয়া একদমেই নল'বা তুমি ভাল আজিৰ পৰা ভালে হৈ যাবা ছাৰ আপোনাৰ গুণ পিছত গালি হ'ব নেকি মই শুনিম দিয়ক পিছত আপোনাৰ গুণ কিমান গুণ আছে মই এটা চাই লওক নেকি তোমাৰ বেমাৰটো বেলেগ নহয় এতিয়া তোমাৰ এইটো টাপিলাটো চেক কৰিব লাগিব তোমাৰ এইটো অপাৰেশ্যন হ'ব দেই বহুত ডাঙৰ অপাৰেশ্যন হ'ব এইটো তোমাৰ টীকাকৰণ অপাৰেশ্যন হ'ব মানে টাপিলাৰ অপাৰেশ্যন হ'ব ঠিক আছে পিছে আজি তোমাৰ যোগাৰ পাতি লোৱা নাই ঠিক আছে তোমাৰ এপইণ্টমেণ্ট কালি লৈ ল'বা মোৰ ঠিক আছে কালি তোমাৰ অপাৰেশ্যন হ'ব কালি আহি যাবা সোনকালে ৰাতিপুৱা ঠিক আছে এছিষ্টেণ্ট তই কালি চব বস্তু যোগাৰ কৰি ৰাখিবিচোন দাও কটাৰী কেঁচি যিমান যি আছে যোগাৰ কৰি ৰাখিবি কালিয়ে বাপাৰ অপাৰেশ্যন কৰিব লাগিব ৰাতিপুৱাই নহয় ভাইটি এইটো বুজি পোৱা নাই মোৰ কিছুমান যোগাৰ থাকে নহয় ডক্টৰবিলাকৰ যোগাৰ নাথাকে নেকি এনেকুৱা মোৰো যোগাৰ আছে তই নাজানা মোৰ দাম আছে কাম নাই ঠিক আছে ভাইটি তুমি ইমান টেনশ্যন নল'বা চিন্তা ভাৱনা নকবা বেছি ঠিক আছে মই কেইটামান কাগজত লিখি দিছোঁ দাবা কেইটামান তুমি লৈ আনিবা ফাৰ্মাচীৰ পৰা লৈ আনিকে নিজে খাই ল'বা হ'ব দিয়ক ছাৰ কালি ৰাতিপুৱা আহিম আৰু 10টা বজাত কালিহে গম পাওঁ মোৰো নে বাচো ঠিক নাই আৰু আপোনাৰ কথা শুনিতো কি বেহানে লাগছে গাটোৱে এই ভাইটি তুমি এনেই ভয় কৰি আছা তুমি জানাই দেখোন মই বহুত ডাঙৰ ডক্টৰ অসমৰ মই লণ্ডন আমেৰিকা সব জাগাত ঘূৰি আছোঁ তুমি ইমান টেনশ্যন কিয় লৈ আছা ঠিক আছে যোৱা তুমি কালি আহিবা দিয়া হ'ব দিয়ক ছাৰ যাওঁ মই আজি আৰু কোন আছে আহিব পাৰে কোৱা ভাইটি তোমাৰ কি প্ৰব্লেম কোৱাচোন কি কম ছাৰ মোৰ প্ৰব্লেমটো অলপ বেলেগ হানে আছে ক'বা অলপ কিবা আন লাগে তুমি মোক লাজ কৰিছা তুমি ডক্টৰৰ ওচৰত আহি কিনে যদি লাজ কৰা কেনেকুৱা হ'ব মই জানা মই বহুত ডাঙৰ ডক্টৰ হয় মই অসমৰ চবতকৈ ডাঙৰ ডক্টৰ ময়ে বুজিছা আমেৰিকা লণ্ডন ক'ত ঘূৰা নাই মই চবতে গৈছোঁ আৰু মোৰ ইয়াতে বহুত সন্মান আছে বুজিছা তুমি কোৱা তোমাৰ চব বেমাৰ ভাল হৈ যাব ছাৰ মানে ঠাকুৰটো হৈ আজি 5 দিনৰ পৰা মোৰ হাগাই হোৱা নাই পানত খাৰা সোমাইছে জানা নাই ছাৰ আৰু আমাৰ মায়ে গোটেইবেলা বেলনাখন সোমে ঘূৰেই দিছে তথাপি হাগাই হোৱা নাই মোৰ কি কৰা যায় ছাৰ তুমি বহুত ডাঙৰ বেমাৰ লৈ আহিছা বহা ছাৰ বহিব পৰা অৱস্থাত নাই মই সোনকালে কিবা এটা কৰক তোমাৰ পানত ধাৰা সোমায়ো কাম দিয়া নাই কি কৰা যায় বলাচোন বলা কেবিনত বলা মোৰ অলপ কেবিনত যা ঠিক কৰি গ'ল আহা কেবিনলৈ আহা ভাইটি আহা ভাইটি ইয়াতে অলপ শুই দিয়া ভাইটি অলপ ভৰিকেইটা মেলি দিয়া বাপৰে বাপ ভাইটি তুমি দেখোন বেলেগ এৰি দিলা দেখোন পুৰা গোন্ধ কৰি দিলা দেখোন নাচবো নেকি হাগাই নাই কি কথা কয় আপুনি তোমাৰ বেমাৰটো বহুত জটিল বেমাৰ হৈছে নহয় তাতে তোমাৰ কলা কচুৰ ধাৰা সোমাব লাগিব তেতিয়াহে ভাল পাবা তুমি মইতো ভাবি আছো এতিয়া তুমি মোৰ কাপোৰ কানি লেতেৰা নকৰিলে হৈছে কচুৰ ঠাৰি সোমাব লাগিব কিন্তু ভাইটি বৰবাদ কৰি দিলা মোৰ কাপোৰ চাপোৰ কাপোৰটো বৰবাদ কৰিলা পুৰা মোৰ কেবিনটো বৰবাদ কৰি দিলা চব বৰবাদ কৰি দিলা গোন্ধ কৰি দিলা বাপ ছাৰ কি পেচেণ্ট এইটো আজি ওলাল দে
অসমীয়া ফানি কাৰ্টুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কমেণ্ট আৰু ভিডিঅ'বোৰৰ লগত জড়িত হৈ থাকিবলৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব